আজি শিৱৰাত্ৰি মই দিনটো ধুনীয়াকৈ ব্ৰত ৰাখি এতিয়া সন্ধিয়া সময়ত গা পা ধুই আমাৰ ঘৰৰ একদম নিচেই কাষতে থকা শিৱ মন্দিৰটোলৈ আহিছোঁ। ওচৰতে আছে যেতিয়া বেছি দূৰলৈ যোৱা নাই, ইয়ালৈকে আহিছোঁ। এতিয়া ইয়াতে চাকি বন্তি জ্বলাই শিৱৰ মূৰত পানী ঢালি ধুনীয়াকৈ আশীৰ্বাদ বিচাৰিছোঁ যাতে মোৰ লগতে সকলোকে ভালে ৰাখক। আৰু এইটো ৰিয়মক চাওক কুলকুলি বজোৱাত লাগিছে। মই সেৱা কৰিব মাতি আছোঁ কিন্তু সি আহিছে ইয়াতে ব্যস্ত। আৰু চাকি বন্তি জ্বলাই ইয়াতে চলি আছিলে ঘোটা বনোৱা, সেয়াও অকণমান চালোঁ। চাই ভাল লাগে ন, সকলোৱে একদম হাঁহি ফূৰ্তি কৰি। আৰু ৰাতি ইয়াতে ভাত খোৱা পৰ্বও আছে। আৰু এতিয়া আমি ইয়াতে ভাত খাওঁ আৰু আজিলৈ বাই বাই, আকৌ এটা নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাই আছোঁ।